हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनल। আজি আমি আছো জামুগুৰি হাটত থকা নাগশংকৰ দেৱালয়ত। এয়া চাওক, এইটো পুখুৰী বিখ্যাত হৈছে কাছৰ কাৰণে। আমি মন্দিৰ কৰ্তৃপক্ষৰ পৰা কথা পাতি গম পাইছোঁ যে এই পুখুৰীত 500ৰো অধিক কাছ আছে আৰু শাল মাছ আছে। ইয়াত বহুত পুৰণি। আমি বিশেষ এটা কাৰণত বিশ্বনাথ চাৰিআলিলৈ গৈ থকাৰ বাবে আমি বাটৰে নাগশংকৰ দেৱালয়ৰ ৰাস্তাদি গৈছিলোঁ। সেই গতিকে আমি বহু দিনৰ পাছত আকৌ এবাৰ নাগশংকৰ বিশেষকৈ কাছকেইটা চাওঁ বুলি আমি সোমালোঁ। আমাৰ হাতত যিহেতু সময় বহুত কম আছিল, সেইকাৰণে আমি বেছি সময় তাত থাকিব নোৱাৰিলোঁ। ইয়াত চাবলগীয়া আৰু আছে, মন্দিৰ আছে আৰু আপোনালোকৰ কিবাকিবি আছে আৰু দেখুৱাম বুলি ভাবিছিলোঁ, যদিও সময়ৰ অভাৱৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ। বেলেগ এদিন আহিলে আপোনালোকক নিশ্চয় ভালকৈ গোটেইখিনি দেখুৱাম। ইয়াত বিশেষকৈ ভাল লাগিল আহি এই কাছকেইটা দেখি। আপোনালোকেও চাওক, বহুত কাছ ইয়াত আছে, বহুত আছে। আৰু আপোনালোকৰ মনটো যিমানে বেয়া লাগি নাথাকক কিয়, যদি আপোনালোকে এই কাছখিনি বা এই পুখুৰী পাৰত বহি সিহঁতক কিবা কিবি খাবলৈ দি থাকে, আপোনালোকৰ মনৰ মানে যি দুখ আছে এনেও ভাল লাগি যাব। আপোনালোকৰ মনটো কিবা ভাল লাগি যায় আৰু। যিহেতু মই তাত নিজেই গৈছোঁ। এই চাওক, আমি কল দিছোঁ খাবলৈ কাৰণে। কল দিব পাৰে আপোনালোকে, শুকান মাছ সেয়াও দিব পাৰে। বহুত আহি যায়, মাতাৰ লগে লগে কাছ বহুত আহি যায়। এয়া চাওক, মানে কি ক'ম আৰু আপোনালোকে নিজেই দেখিবলৈ পাইছে। এটাৰ পিছত সিটো একদম আহি কল খাইছে, যোনে যি দিছে সেইটো খাইছে। এয়া চাওক, ইয়াৰ মাজতে বিশেষ আপোনালোকলৈ এটা অনুৰোধ, যিসকলে ভিডিঅ'টো নতুনকৈ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু যিসকলে চাই আছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।